হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আৰু ৰিটাৰ্ছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক এটা বিয়া ভিডিঅ'লৈ লৈ যাওঁ। ব'লক সেই বিয়াখনত গৈনো কি কৰিলোঁ আৰু কি হ'ল আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া দেখিছেনে, নিজে মেকআপ কৰিলোঁ। নিজে মেকআপ কৰাৰ পিছত আপোনালোকক দেখাইছোঁ। নিজকেতো মোৰ নিজে ভালেই লাগিছে আৰু আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে। আৰু সেয়া সাজি কাচি গৈ পেলাই বিয়া ঘৰ পালোঁ। আৰু বিয়া ঘৰত গৈ পেলাই একদম ডেক'ৰেশ্যনখিনি চাইছোঁ আৰু মানুহ চাইছোঁ। আৰু একদম দৰা কইনাৰ ওচৰত একদম মানুহ ভিৰ হৈ আছে, মানে গিফ্ট দিয়াত আৰু তেওঁলোকক শুভেচ্ছা দিয়াত। আৰু সেইকাৰণে দূৰৰ পৰা মই অলপমান ভিডিঅ' কৰিলোঁ। ভিডিঅ' কৰি পেলাই ইয়াতে ৰখি দিলোঁ আৰু ইফালে সিফালে চাইছোঁ। আৰু মানুহবোৰ দেখিছেনে, ইয়াত চব বহি আছে আৰু চব মোবাইলত ব্যস্ত আৰু খোৱাত ব্যস্ত। আকৌ সকলোৱে খোৱা বোৱাত লাগি আছে আৰু মই খোৱা নাই। মই গৈ পেলাই পাইছোঁহে, সেইটো কাৰণে চবকে চাই লৈছোঁ। আৰু এয়া দেখিছেনে, সেয়া খাদ্য খাই আছে। ইয়াৰ প্ৰথমতে মানে তেওঁলোকে ষ্টাৰ্টাৰ দিছে। ষ্টাৰ্টাৰবিলাক চবেই খাই লৈছে। তাৰপিছতহে মানে যিটো খোৱাৰ আহাৰ আয়োজন কৰিছে তাৰপিছত তালৈ যায় আৰু এয়া বৌ হয় ওচৰৰ আমাৰ, তেওঁলোকে খাই আছে আৰু আমিও খাম। আৰু মই আকৌ বৌক জোকাইছোঁ ভিডিঅ'টো, মানে কেমেৰাটোৰ সন্মুখত নি পেলাই বৌক মানে জোকাইছোঁ বোলো আমাক এৰি পেলাই আপোনালোকে খালে। তাৰপিছত আকৌ সেইখিনিৰ পৰা আহি পেলাই আকৌ ইয়াত দেখিছেনে, সন্মুখতে দৰা কইনাৰ সন্মুখতে আকৌ ইয়াত বিহু নাচি আছে। আৰু আমাৰ অসমীয়া বিয়া বুলি ক'লে আৰু আমি অসমীয়া মানুহৰ বিয়া বুলি ক'লে বিহুটো প্ৰথমতে, বিহু মেইন। আৰু বিহু আমাক লাগিবই, হয়নে নহয়? আৰু বিহু ৰ'ব ভিডিঅ'টো এৰি পেলাই ক'লৈকো নাযাব, আপোনালোকেও এনজয় কৰক আকৌ। আৰু বিহু চাই থাকোঁতে ভোক লাগিলেই নহয়। সেইফালে ষ্টাৰ্টাৰ খাই উঠিছিলোঁ, সেই বিহু চাই থাকোঁতে ভোক লাগিলে। সেইটো কাৰণে আকৌ খোৱা মানে মেইন খোৱা জেগালৈ আহিলোঁ। মেইন খোৱা জেগাত মানে ইমানেই বস্তু আছে নহয়, আপোনালোকক দেখুৱাই যাম দেই, চাই থাকিব। তুমি কি লৈছা? নান নান এখন দিব। পনীৰটো দিব। পনীৰ অলপমান দিলেই হ'ল। মাছ হয় নালাগে, এতিয়া নলওঁ আৰু খাই কৰি আহিলোঁ। আৰু খোৱাখিনি বহুত ধুনীয়া দিছে, কিন্তু খাই বহুত ভাল লাগিছে। আৰু মই মানে বহুত বস্তু দেখিলেও খাব নোৱাৰোঁ, আৰু যিটো বস্তু ভাল পাওঁ খাই মানে সেইটোহে খাম। আৰু বিশেষ মানে তেনেকৈ ঢেৰ বস্তু থাকিলে মানে একদম সকলো বস্তু লৈ পেলাই যেন একদম খাম, তেনেকুৱা দেখিলে তেনেকুৱা লাগে, কিন্তু খাব নোৱাৰোঁ। মোৰ লগত মানে প্ৰায় তেনেকুৱা হয়। মই বিয়া খাবলৈ গ'লে মানে মোৰ লোকচানেই হয়, যিহেতু মই বেছিকৈ খাব নোৱাৰোঁ। যিটো ভাল পাওঁ সেইটো অলপ লৈ পেলাই খাওঁ। আৰু তাৰপিছতে সেয়া খাই কৰি আকৌ আহিলোঁ। আহি পেলাই আৰু ইফালে সিফালে মানুহ তাকে চাই আছোঁ আৰু বহিছোঁ। আৰু মানুহবোৰ আহিছে, মাত দিছোঁ। আৰু সেয়া বিয়া এখন আছিলে, কিন্তু আমাৰ গাঁৱৰে ওচৰৰ ভাইটি এজনৰ, এওঁলোকৰ মানে ভায়েকে হয়। আৰু সেয়া তেওঁলোকক আপোনালোকক সকলোৱে শুভেচ্ছা জনাব।